আৰে আৰে ভাই ইমান পেট্ৰল ভৰাই দিলি যে মইতো 20 টকা পেট্ৰল খুজিছিলোঁ ইমানকৈ পেট্ৰল ভৰাই দিলি যে আৰে ভাই মই 20 টকাৰ পেট্ৰল দিছোঁ আপোনাৰ বটলে সৰহ 20 টকাত ইমান পেট্ৰল 20 টকাত ইমান পেট্ৰল ভাই 10 টকা পেট্ৰলৰ ৰিটাৰ্ণ হয় আপোনাক 20 টকাত 2 লিটাৰ তেল দিছোঁ মই হা পেট্ৰল অকল 10 টকা লিটাৰ অঁ আমাৰ দেশত চব বস্তুৰ দাম সস্তা হ'ল পেট্ৰল অকল 10 টকা লিটাৰ হয় বাহ কি মজা হ'ল আমাৰ দেশ লহ এইটো 20 টকা মই যাওঁ আহিছোঁ দেই আৰে ভাই ইমান বগা মানুহ ভাইটো অংগ্ৰেজী হয় নেকি য়েছ ব্ৰ আপুনি ইয়ালৈ কেলৈ আহিছে মই ইয়ালৈ চাকৰি বিচাৰি আহিছোঁ হা আৰে আমেৰিকাৰ মানুহে চাকৰি বিচাৰিবলৈ আহিছে অঁ ঠিক আছে বা যা দেই পাবি কি মজা কথা পেট্ৰলৰ দাম সস্তা হৈ গ'ল আমাৰ দেশখন ইমানেই উন্নত হৈ গ'ল যে আমেৰিকাৰ মানুহে চাকৰি ল'বলৈ আহিছে পিছপিনে চা আবে দেশতো ডাকো এতিয়াও বাকী আছে মোক পেট্ৰলখিনি লৈ ল'ব যেন পাইছোঁ আৰে ডাকো ভাই খবৰ খাতি কেনে চব ঠিক নে এই মোৰ মজা এইটো টাইম পাছ নকৰোঁ জল্দি ক ইয়াৰ ভিতৰতো কোনটো মোবাইল পচন্দ ফটাফট ক পুলিচে পিটা দোকান ভাই এইটো পচন্দ লৈছে এইটো দিয়ক অঁ ল না এখন ফটাফট ল জল্দি এইটো ল এই দেশত কি হৈছে মই গমেই পোৱা নাই ডকাইতে মোবাইল ল'বহে লাগিছিলে উল্টাই দিলেহে যে তাক চাংচো নাপা কি হয় ঐ আৰু কিবা লাগে নেকি পইচা আছে ল পইচাকে ল এইটো ল ভালকৈ থাকিবি দেই মই যাওঁ আজি মোৰ লগতচোন ডকাইতি হৈ গ'ল বহুত প্ৰফিট হৈ গ'ল মই এতিয়া থানাত গৈ পিনে কেছখন দি দিয়াই ভাল হ'ব যাওঁ জল্দি গ'ল আমাৰ দেশত আকৌ ভাল হৈ গ'ল মোবাইলো দি থৈ গ'ল পইচাও দি থৈ গ'ল বাদ দে আহি যা ভাই আহি যা সস্তীয়া গাড়ী লৈ ল সস্তীয়া এইখন 10 টকা এইখন 5 টকা সস্তীয়া গাড়ী লৈ ল আৰে ভাই ধেমালি কৰা নাই তই হা ইমান সস্তাত গাড়ী দি আছ তই বাবাই লৈছে পাকেট পাইছে নি তই হা আৰে ভাই আমাৰ চব বস্তু সস্তাই গ'ল চব বস্তু মাৰ্কা নাইকিয়া গ'ল তই নাজানো নেকি কি হৈছে কিন্তু মই পগলা হ'ল নেকি কেলা দেশত পেট্ৰল সস্তা হৈ গ'ল গাড়ী সস্তা হৈ গ'ল মোৰ ওচৰতে ভকচটা বাইকখনে আছে কেলা তেলখিনিকে ভৰাই লওঁ একো নাই সস্তা হৈ গ'ল যদি মোৰো দিন আহিলে একো নাই ময়ো ল'বলৈ দামীকে বস্তু আৰে মইতো এতিয়া বাহিৰত ঘূৰি ফুৰিছিলোঁ কাৰেণ্টটো গ'লগৈ ফেনখনো অফ হৈ গ'ল দেশখন একেভাগেই আছে সপোনে দেখিছিলোঁ ধেৎ তেৰিকা ভগৱান উপায় নাই বিচনীখনকে বেছি হৈ থাকোঁ